সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কোনো দামী প্ৰডাক্ট নহয়, একেবাৰে সহজে ঘৰতে পোৱা গাখীৰৰ হৰ ব্যৱহাৰ কৰিম, যিটো আমাৰ ককা আইতাৰ দিনৰ পৰা স্কিন কেয়াৰৰ বাবে ব্যৱহাৰ হৈ আহিছে। বজাৰৰ কেমিকেলযুক্ত প্ৰডাক্টতকৈ ই আমাৰ ছালৰ বাবে বহুত উপকাৰী হয়। আচলতে গাখীৰ হৈছে আটাইতকৈ ভাল নেচাৰেল ক্লিনজাৰ। এই লেক্টিক এচিডে আমাৰ স্কিনখন খুব সুন্দৰকৈ চাফা কৰাত সহায় কৰে। স্কিনটোৰ যিবোৰ ধূলি মাকতি তেল লেতেৰাবোৰ সোমাই সেইবিলাক চাফা কৰাত লেক্টিক এচিডে খুব ধুনীয়াকৈ সহায় কৰে। আৰু গাখীৰ ব্যৱহাৰ কৰিলে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকে, মইশ্চাৰাইজ হৈ থাকে, গতিকে স্কিনৰ শুকান ভাৱটো নাইকিয়া হৈ পৰে। গাখীৰত যিহেতু লেক্টিক এচিড থাকে, এই এচিডে আমাৰ মুখৰ মৃত কোষবোৰ বা ডেড স্কিন চেলবিলাক লাহে লাহে আঁতৰাই দিয়ে। আজিকালিতো ৰ'দত ওলাই গ'লে আমাৰ স্কিনখন খুব সহজতে ক'লা পৰি যায়, নহয় জানো? গাখীৰৰ হৰে আমাৰ ছালৰ ক'লা দাগবোৰ আঁতৰাই মুখত গ্লো আনে। গাখীৰৰ হৰে অইল প্ৰডিউচ কৰে। ড্ৰাই স্কিনসকলে লগালে প্ৰমাণ পাব আপোনাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰখাত বহুত সহায় কৰিব। আৰু আমাৰ ফেচত লাগি থকা বহুত ধূলি মাকতি চাফা কৰাত সহায় কৰে। হৰ লগোৱাৰ পাছত প্ৰমাণ পাব যে মুখখন বহুত পাতল পাতল লাগিব। কিন্তু এটা কথা মনত ৰাখিব দেই, আপোনাৰ যদি স্কিনটো অইলি হয় আৰু বহুত পিম্পলছৰ প্ৰব্লেম আছে, তেতিয়াহ'লে হৰটো পোনপটীয়াকৈ নলগাব। কাৰণ আপোনাৰ স্কিনটো যদি অলৰেডি অইলি হয় আৰু হৰেটো যথেষ্ট পৰিমাণে অইল প্ৰডিউচ কৰে ন, তো তাৰ তুলনাত আপোনাৰ ফেচটোত পিম্পলছ হোৱাৰ বেছি হৈ যাব। গতিকে অইলি স্কিনসকলে পাৰিলে ইয়াৰ লগত অলপ বেচন বা নেমুৰ ৰস মিহলাব পাৰে, বা পৰাপক্ষতটো নলগোৱাটোৱে বেটাৰ হয়। মোৰ স্কিনটো বহুত বেছি ড্ৰাই হয় আৰু এটা সময়তো সাংঘাতিক পিম্পলছ হৈছিলে। এটা উঠে এইফালে শেষ নহওঁতে আৰু এটা উঠে, আৰু সদায় ধূলি মাকতি লাগিলেতো বেছি হৈছিলে। গতিকে এনেকৈ গাখীৰৰ হৰটো লগাই থাকিলে কি হয়, ধূলি বালিবিলাক আঁতৰাই চাফা কৰি ৰাখে ন, তো এতিয়া ব্যৱহাৰ কৰি মই বহুতখিনি ভাল পাইছোঁ। এতিয়া মই মুখত তেনেকৈ বেছি একো ইউজ নকৰোঁ। ৰাতিপুৱা কেঁচা গাখীৰ কটনেদি ক্লিনজিং কৰোঁ, তাৰপাছত অলপ অকল ট'নাৰ ইউজ কৰোঁ, তাৰপাছত ৰাতি এনেকৈ গাখীৰৰ হৰটো লগাই অলপ দি থৈ দিওঁ। 10-15 মিনিট ৰাখি পিনি কুহুমীয়া পানীৰে ধুই দিব লাগে, বা আপোনাৰ ৱাইপছ দি মোহাৰি ল'ব পাৰে। তাৰপাছতে তেতিয়া বহুত হাইড্ৰেট হৈ থাকে স্কিনটো আৰু পূৰা ছফ্ট হৈ থাকে। হৰটো লগাই যে এনেকৈ আপোনাৰ 2-3 মিনিটমান এনেকৈ মাছাজ কৰিব লাগে। মাছাজ কৰিলে বহুত ছফ্ট হৈ থাকে। গাখীৰৰ হৰ ব্যৱহাৰ কৰিনো আমি কি বেনিফিট পাওঁ সেইটো মই জনাই দিছোঁ ইয়াতে। গাখীৰৰ হৰে ছালখন গভীৰভাৱে হাইড্ৰেট কৰে আৰু শুকান ছালবোৰ কোমল কৰি তোলে। ইয়াত থকা লেক্টিক এচিডে ডেড চেলবোৰ আঁতৰাই মুখখন উজ্জ্বলতাটো বৃদ্ধি কৰে। নিয়মীয়াকৈ ইয়াক ব্যৱহাৰ কৰিলে মুখৰ ক'লা দাগবোৰ আঁতৰি যায়। ছালত যদি খজুৱতি বা ৰঙা পৰিছে, তেতিয়া সেইবোৰ আঁতৰাই ছালখন পূৰা ফ্ৰেছ কৰি তোলে। গাখীৰৰ হৰ হৈছে আমাৰ ঘৰুৱা উপাদানৰ ভিতৰত আটাইতকৈ উত্তম মইশ্চাৰাইজাৰ। ইয়াক যদি আমি ডেইলি ব্যৱহাৰ কৰোঁ, তেতিয়া ছালখন ছফ্ট আৰু গ্ল'য়িং হৈ পৰে। মই এনেকৈ মুখত হৰখিনি লগাই 10-15 মিনিটমান ৰাখি দিলোঁ। তাৰপিছত এতিয়া মুখখন ধুই আহিছোঁ। ধুই এতিয়া কোমল টাৱলখন অলপ মোহাৰি লৈছোঁ, আৰু সঁচাকৈ মুখখন বহুত পাতল পাতল লাগিছে। আৰু চাওকচোন যেনেহ'লে অলপ চেঞ্জেছ আহিছে। মুখখন সঁচাকৈ পৰিষ্কাৰ হৈ যায় আৰু বহুতখিনি ছফ্ট হৈ যায় স্কিনটো। এইফালে মোৰ স্কিনটো দেখিছেনে, বহুতখিনি ছফ্ট আৰু হাইড্ৰেট হৈ আছে। আৰু মোৰ মাজতে যে স্কিনটোত সাংঘাতিক ধৰণে পিম্পলছ হৈছিলে, এই গালবিলাকত হৈছে। এতিয়াও সৰু সৰুকৈ দাগবিলাক আছেগৈ, কিন্তু পিম্পলছ উঠাটো বন্ধ হৈ গৈছে এতিয়া।